হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ হাতে খোৱা শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা ভেকশ্যন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ওপৰত গুৰুত্ব দি এই প্ৰতিযোগিতাসমূহ আয়োজন কৰা সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ এই টিকলি কইনাজনী দেখিছেনে? তাইক বায়েকে সুধি আছে তাইক যদি দৰা ঘৰ ক'ত বুলি সোধে তাইক কি ক'ব? তাই যি লাজ। ফাইনেলি আমাৰ এই কইনাজনী ওলালে। তাইক পিছে যিটোকে সুধিছে তাৰে উত্তৰ দিছে, কিন্তু দৰাৰ নামটোহে নক'লে। কিয় জানেনে? ক'ব নাপায় বোলে। এই যে অকণমানিটো দেখিছে আৰ্মি ড্ৰেছত, সি হেনো আৰ্মিসকলক বহুত বেছি ভাল পায় আৰু দেউতাকৰ মোবাইলত বোলে অকল আৰ্মি থকা ভিডিঅ'হে চায়। তাৰ আগ্ৰহ দেখি দেউতাকে এযোৰ আৰ্মি ড্ৰেছ আনি দিলে আৰু সি ভেকশ্যন প্ৰতিযোগিতাটো হেনো আৰ্মিহে ওলাব, সেইকাৰণে মাকে ড্ৰেছযোৰ পিন্ধাই লৈ আহিছে। আজি পিছে প্ৰতিযোগিতাখনত সিয়ে আটাইতকৈ অকণমানি প্ৰতিযোগী। আৰু এইগৰাকী যে বুঢ়ী ওলাইছে, সঁচাকৈ জানেনে? কথা একেবাৰে বুঢ়ীৰ নিচিনা। তাইক সুধিছে তাই ক'ত যায় বুলি, টপৰাই উত্তৰ দিছে। আজি হেনো তাই নাতিনীয়েকৰ অন্নপ্ৰসন্ন আছে, তালৈ বুলি ওলাইছে। এই ভেকশ্যন প্ৰতিযোগিতাখনত সকলোৱে আনন্দ ল'লে জানেনে? এই অকণমানিকেইটাৰ কথা শুনি সকলোৱে যে ইমান হাঁহিছে। শেষত আপোনালোকক আমাৰ হাতে খোৱা পূজা মণ্ডপৰ পৰিৱেশ দেখুৱাই আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই।